নমস্কাৰ শ্ৰী জুৱেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ হোষ্টেলৰ ৰুম টুৰ ভিডিঅ'টো চাই পেলাই মোৰ ৰুমলৈ অহা বিশেষ অতিথিসকলৰ সৈতে এটা ভিডিঅ'। অৱশ্যে মই মোৰ ৰুমটোত এনেকুৱা একো বিশেষত্ব নেদেখোঁ, সেইটো নিশ্চয় সকলোৰে ক্ষেত্ৰত হয়। নিজেই নিজৰ বস্তুবোৰত একো দেখা পোৱা নাযায়, বেলেগেহে অনুভৱ কৰে। তো মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। ৰুম টুৰ ভিডিঅ'টো দিয়াৰ পিছত আমাৰ হোষ্টেলৰ লগতে কেম্পাছৰ ভিতৰৰে বহুতো আলহী আহিছে মোৰ ৰুমলৈ, যাৰ বাবে মোৰ বহুত বেছি ভাল লাগিছে। সকলোৱে ইমান বেছি মৰম দিছে, আদৰি লৈছে, আৰু আপোনালোকেও বহুত বেছি মৰম দিছে, তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক। আশা কৰোঁ এনেদৰেই মৰম দি যাব আৰু আগুৱাই লৈ যাব। লগতে আপোনালোকৰ পৰা দিহা পৰামৰ্শও কামনা কৰিছোঁ। যদি কিবা থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, চেষ্টা কৰিম মই কমেণ্টসমূহৰ উত্তৰ দিব। এনেকুৱা হৈছিল আমাৰ হোষ্টেলত, যদিও এবছৰ পাৰ হ'ল থকা, কিন্তু আমি যিটো গ্ৰাউণ্ডৰ হয় তো ওপৰলৈ ইমানকৈ নাযাওঁ বা ইমান এটা বেছি মানে আহ যাহ নহৈছিল। কিন্তু ৰুমটোৰ ভিতৰত দিয়াৰ পিছত সকলো আহিছে মোৰ ৰুমলৈ, বহুত ভাল লাগিছে। যাৰ তো এটা বণ্ডিং হৈ গৈছে আমাৰ মাজত, মানে এতিয়া আহ যাহ হৈছে বা সকলোৰে কথা বতৰাটো বেছি হৈছে, সেয়ে খুব ভাল লাগিছে। আৰু বহুতো আলহী আহিলে, কিন্তু সকলোৰে লগত ভিডিঅ' কৰিবলৈ সময় সুবিধা নহ'ল। অৱশ্যে বহুত লেকচাৰ মাৰোঁতে গ'ল আমাৰ, কিন্তু ভিডিঅ' কৰিবলৈ সময় নজৰিলে। গতিকে ব'লকচোন চাওঁগৈ মোৰ ৰুমলৈ অহা বিশেষ অতিথিসকলৰ সৈতে কেনেকৈনো সময় পাৰ কৰিলোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰুমলৈ অহা আজি প্ৰথম আলহী। খুব হহুৱাইছে, ইমানেই হহুৱাইছে আমাৰ আলহীয়ে, আৰু খুব ফটো মাৰিছে। ৰুমটোত যত যি আছে এফালৰ পৰা ফটো মাৰিছে, তেওঁলোকে ভিডিঅ' কৰিছে। নাজানো আৰু তেওঁলোকে ক'ত কি ইমান ধুনীয়া দেখিছে, তথাপিও ফটো মাৰিছে আৰু। আকৌ লগ পাম কেতিয়াবা। আৰু এয়া আলহী আহিছে সুদূৰ আইদেউ সন্দিকৈ ছাত্ৰী নিবাসৰ পৰা। এইটো একদম গেং হৈ আহিছে, আমাৰ আলহীৰ গেং। আৰু মাজতে আমাৰ চেলিনাই বিশিষ্ট আসনত বহি পেলাই পূৰা ভাষণ শুনাই আছে। আইদেউ আৰু পুষ্পলতাৰ বাকৰিত এয়া বিয়নী মেল খুব জমি আছে আমাৰ মেলখন বাৰু। মই মাজতে মিহিকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ। এয়া আজি ৰুমৰ আমাৰ বিশেষ অতিথিসকলৰ লগত ক'ৰ পৰা আহিছে অতিথিসকল বাৰু কৈ নিদিওঁ, তেওঁলোকৰ মুখেৰে শুনিম। ৰুমজতেই কোৱা, ক'ৰ পৰা আহিছা তোমালোক? আমি আহিছোঁ আইদেউ সন্দিকৈ ছাত্ৰী নিবাস। এই মোৰ লগৰে হয়, আৰু এয়া ৰূপজ্যোতিৰ লগৰ সকলো। আৰু এইফালে এয়া আমাৰ ক'ৰ পৰা আহিছা? সদায় ওলাই থাকোঁ। তো এয়া আমাৰ ইউটিউব ভিডিঅ' চাই পেলাই ৰুম চাবলৈ অহা বিশেষ আজি অতিথিসকল। এয়া আলহী অৱশ্যে আমাৰ হোষ্টেলৰে হয়, মৰম লগা দুজনী টিকলি। কেমেৰালৈ চাই বেয়া পায়, যদিও ইউটিউবৰ ভিডিঅ' চাই আহিছিলে ৰুম চাবলৈ, কিন্তু ইউটিউবৰ ভিডিঅ'ত উঠিবলৈ বেয়া পাইছে। তথাপিও মই ভিডিঅ' কৰিবলৈ নেৰিছোঁ, ভিডিঅ' কৰিয়ে ৰাখিছোঁ অকণমান। আমি যাম বুলি ফিল কৰিবা। তো আজি মোৰ ৰুমলৈ আহিছে এগৰাকী বিশেষ অতিথি, বিশ্ববিদ্যালয়ে উপহাৰ দিয়া মোৰ মৰমৰ আদৰৰ প্ৰিয় এগৰাকী বা। আৰু বায়ে বহুত দিনৰ আগৰ পৰা আহিম বুলি কৈ আছিলে মোৰ ৰুমলৈ, কিন্তু তেনেকৈ সময় সুবিধা মিলা নাছিলে, পৰীক্ষাও চলি আছিলে সকলোৰে। আজি যিহেতু দেওবাৰ, সেয়েহে বা আহিছে আৰু আমি দুয়োজনীয়ে প্লেনিং কৰি লৈছোঁ ৰুমৰ পৰা অকণমান আজি ওলাই যাওঁ বুলি ভাবিছোঁ। সদায়নো কিমান আৰু ৰুমৰ ভিতৰতে সোমাই থাকিম, পৰীক্ষাও শেষ হ'ল যিহেতু এতিয়া। সেয়েহে বিশ্ববিদ্যালয়ৰ ভিতৰৰে এডোখৰ, মানে বৰ বেছি ডাঙৰ নহয়, এডোখৰ ফেমাছ ঠাই আপোনালোককো দেখুৱাম, সেই ফেমাছ ঠাইটুকুৰা। গতিকে ব'লক আমি আগতে বাৰ লগত চিনাকি হৈ লওঁ, তাৰপিছত যাম আমাৰ বিশ্ববিদ্যালয়ৰ ফেমাছ ঠাই। এয়া হ'ল আমাৰ মৰমৰ সকলোৰে আদৰৰ চিলমিল বা। নমস্কাৰ। কেনেকুৱা লাগিলে কোৱা আজি আহি পেলাই? ভাল লাগিলে, বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, অহা হোৱা নাছিল ওচৰতে থাকোঁ যদিও, কিন্তু তাৰপিছত ভিডিঅ'টো চালোঁ, ৰুম টুৰটো চালোঁ, ইমান ভাল লাগিলে। সেইকাৰণে আজি বন্ধও আছিলে, সেইকাৰণে আহিলোঁ। ভাল লাগিলে, বহুত ভাল লাগিল লগ পাই। আৰু যেতিয়া 10 বছৰ পিছত যেতিয়া উভতি চাম, এই সময়বোৰে বৰকৈ মানে আমনি কৰিব, আৰু তোমাকো আমি নতুন ৰূপত দেখা পাম 10 বছৰমানৰ পিছত। গতিকে এই সময়খিনি এনেদৰে আমি সামৰি ৰাখিলোঁ। My name is Anisha. আলহী মানে আমাৰ
হহুৱাই হহুৱাই পেটৰ নাৰী চিগা আলহী আমাৰ মানে এখন জানো মই এটা ইউটিউবত দিব মানে তো এয়া আছিলে আমাৰ হোষ্টেলৰে ওপৰৰ ফ্ল'ৰ আশাৰাণী আৰু আনিশা আৰু আনিশাকতো আপোনালোকে গম পাইছে আমাৰ আনিশাই আচলতে হাস্যৰসত ডুবাই ৰাখে মানুহক বহুত হহব পাৰে তাই আৰু বহুত ভালো লাগে অৱশ্যে তাত ফূৰ্তি কৰি থাকে মাতিব মাতি বহুত মাতিব ভাৰতী ক্ষীণ হৈ গৈছে ভাই মই সকলোৱে গৈ ওলাই মেলি আহিম ন ধুনীয়া কৰি নাই এতিয়াও বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে বাকী কেনেকুৱা লাগিলে বাৰু এনেই এতিয়া আমি গৈ আছোঁ বা আৰু মই আমাৰ বিশ্ববিদ্যালয়ৰ সেই বিশেষ এডোখৰ ঠাইলৈ আৰু সেই ঠাইখিনি হ'লে জেচিয়ান ফিল্ডৰ এটা কোণত খুব ধুনীয়াকৈ কঁহুৱা ফুলেৰে আৱৰি মানে জেগাটুকুৰ সৌন্দৰ্যশালী কৰিছে তাতে এয়া দেখিছে দৰ্শকৰ কিমান ভিৰ চব ফটো উঠাত ব্যস্ত এনেই অৱশ্যে ফিল্ডখনত খেলা ধূলা কৰাহে হয় কিন্তু যেতিয়া এই কঁহুৱা ফুলৰ বতৰ আহে তেতিয়া অৱশ্যে ফটোশ্বুটৰ কাৰণে জেগাটুকুৰ বহুত বেছি ফেমাছ হৈ পৰে আৰু প্ৰত্যেক বছৰে ডিউত এনেদৰেই কঁহুৱা ফুলিলে সকলো আহে ফটো উঠিবলৈ এয়া হ'ল আমাৰ বা ব্যস্ত হৈ আছে ফটো উঠিবৰ কাৰণে এয়া অকণমানকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ বা এয়া দেখিছে সকলো ফটো উঠাত ব্যস্ত আৰু আজি বতৰটো অৱশ্যে ডাৱৰীয়া সেয়েহে দৰ্শকৰ বৰ বেছি ভিৰ হোৱা নাই নহ'লে ৰ'দ দিলে খুব ভিৰ হয় সকলো আহে ফটো উঠিবলৈ খুব ধুনীয়া ধুনীয়া ফটো উঠি যায় সকলোৱে এয়া দেখিছে ফটো উঠিবলৈ পূৰা হেতা ওপৰা হৈ আছে আৰু গতিকে এয়াই আছিল কঁহুৱা ফুলাৰ বতৰত ডিউত ফেমাছ হোৱা এই ঠাইটুকুৰা অকণমান দেখালোঁ আপোনালোককো বোলাবা আমি গৈ আছোঁ এতিয়া হোষ্টেললৈ বহুত ফটো উঠিলোঁ কঁহুৱাৰ সৈতে বহুত কথা পাতিলোঁ আজিলৈ ইমানতে সামৰিলোঁ এতিয়া আমি গৈ আছোঁ হোষ্টেল